মাংস জোল অকণমান বাকি লওঁ। নমস্কাৰ জনালোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ। মইনো কিহেৰে ভাত খাইছোঁ আহকচোন চাওঁ। আজি আছে ব্ৰইলাৰ মাংস, দালি আৰু কি আছিলে আলু ভাজি আৰু বেচন আলুৰ কুৰকুৰি। গতিকে আহকচোন দেৰি নকৰি একদম গৰমে গৰমে পটাপট খাই দিওঁ। আহক চাওঁ। বেচন আলুৰ কুৰকুৰি, চিম্পুল আলুৰ ভাজি, অকণমান মচুৰ দালি আৰু অকণ ব্ৰইলাৰ মাংস। আৰম্ভ কৰোঁ তেনে ন। কৃষ্ণ বেছিকৈ নুপুৰিবা দেই। অলপ বাকি লৈছোঁ। চিম্পুল আলু, বেচন দিয়াটো মানে ল'ৰাই খাই ভাল পায় কাৰণে বনোৱা হ'ল। মাংস জোল অকণমান বাকি লওঁ। দাইল লাগে যদি অলপ লৈ লওঁ। নালাগে, মাংস জোলটোৱে হৈ গৈছে। মই না দৰ্জাখন খুলি থোৱা যা খুৰী বাহিৰত আছে। আমি ভাবিলোঁ আকৌ কোনো নাই নেকি, বোলো ওলাগে নেকি। মজা শুনো বুট কেইটামানেও কাচু মাৰি দিওঁ, নেমু অকণমান সেইটো। অকণমান দিলে হ'ব। নেমুকণ নাখালে ভাল নালাগে। এতিয়া মজা লাগিছে। বুটৰ চাটনাটো আজি লোৱাই নাছিলোঁ। কাইলৈ হ'ব বুটৰ চাটনা। বুটৰ চাটনা কাইলৈ হ'ব। ভাল লাগে খাই। আপোনালোকে নাখাওঁতে খাওক আৰু ভাজিলে গুড নাই খাই লওঁ আৰু ধুনীয়াকৈ। ভিডিঅ'টো কৰি থাকিলে কি হয়, ভিডিঅ'টো কৰি থাকিলে অলপ খৰকৈ খোৱা হয়, মানে মেমৰি বেছি ফুল হৈ যায় যে। ভিডিঅ'টো দীঘল হৈ যায় সেইকাৰণে। বাই বাই, গুড নাইট দেই। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ আহিম নতুন এটি ভিডিঅ' লৈ। গুড নাইট।